হেল্ল' কি খবৰ ঘৰত ভালনে হয় আৰু দেৰ কি খবৰ ঘৰত ভালনে গতিকে আজিৰ বিষয়টো হ'ল আমি ফোন কৰিলে প্ৰথমে হেল্ল'ই কিয় কওঁ বেলেগ শব্দদি কিয় সম্বোধন নকৰোঁ গতিকে এই হেল্ল'টোৰ লগতো জড়িত এটা ইতিহাস আছে কিয়ৰ পৰা হেল্ল'টো আহিল মানুহে কিয়ৰ পৰাই হেল্ল' শব্দটো পচন্দ কৰি ল'লে যে ফোন কৰিলে অকল হেল্ল'টোৱে কয় বেলেগ একোৰে সম্বোধন নকৰে গতিকে সেই বিষয়ে জানিবলৈ আজি ভিডিঅ'টো চাই থাকক টেলিফোন আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলে 10 মাৰ্চ 1877 চনত গ্ৰাহাম বেলে টেলিফোনৰ পেটেণ্ট পায় আৰু সেই সময়ত তেওঁ মাত্ৰ দুটাই টেলিফোন বনাইছিল আৰু চৰকাৰীভাৱে টেলিফোন ব্যৱহাৰ কৰাৰ অনুমতি পোৱাৰ পিছত তেওঁ তেওঁৰ বন্ধু ৱাটছনক ফোন কৰিছিল আৰু তেওঁ তেওঁৰ বন্ধু ৱাটছনক কৈছিল মিষ্টাৰ ৱাটছন কাম হিয়াৰ আই ৱান্ট টু চি ইউ আৰু এইটো আছিল টেলিফোনত বাৰ্তালাপ কৰাৰ প্ৰথমটো বাৰ্তা যিটো আলেকজেণ্ডাৰ গ্ৰাহাম বেলে তেওঁৰ বন্ধু ৱাটছনক কৰিছিল এতিয়া প্ৰশ্নটো হ'ল এই হেল্ল' ৱৰ্ডটো কেনেকৈ আহিল চাওক ইয়াৰ লগত জড়িত এটা মিছকনচেপ্টটো আছে আৰু এটা একচুৱেল কনচেপ্টটো আছে মিছকনচেপ্টটো এটা সময়ত সকলোৰে মাজত বিয়পি পৰিছিল আৰু সেই মিছকনচেপ্টটো এনেকুৱা আছিল যে এই মিছকনচেপ্টটোৰ মতে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে তেওঁৰ প্ৰেয়সী মাৰ্গাৰেট হেলক প্ৰথমবাৰৰ বাবে ফোন কৰিছিল আৰু সেয়ে তেওঁ তেওঁৰ প্ৰেয়সীৰ উপাধিৰ নাম হেল্ল'টো মানুহক আহ্বান জনালে যে আপোনালোকে হেল্ল' বুলি ব্যৱহাৰ কৰিব যেতিয়া মানুহক ফোন কৰে প্ৰথম কিন্তু এই কনচেপ্টটো একেবাৰে ভুল কাৰণ আপুনি যদি গুগলত চাৰ্চ কৰে আপুনি যদি বিচাৰি যায় তেওঁৰ প্ৰেয়সীৰ নাম এইটো নাছিলে তেনেহ'লে শুদ্ধ কনচেপ্টটো কি হেল্ল' ৱৰ্ডটো কেনেকৈ আহিল যেতিয়া প্ৰথম টেলিফোন আৱিষ্কাৰ হ'ল আৰু চৰকাৰীভাৱে অনুমতি পালে এতিয়া মানুহবোৰে ঘৰে ঘৰে টেলিফোন ব্যৱহাৰ কৰিব ল'লে এতিয়া মানুহবোৰে এইটো সিটোৰ লগত কি বুলি সম্বোধন কৰিব এজন অচিনাকি কি বুলি সম্বোধন কৰিব অচিনাকি মানুহৰ লগত কথা পাতিব সেইভাবে গ্ৰাহাম বেলক প্ৰশ্ন সুধিলে যে আমি যদি অচিনাকি মানুহ এজনক লগ পাওঁ আমি কি বুলি সম্বোধন কৰিম আৰু তেতিয়া গ্ৰাহাম বেলে কৈছিল আপোনালোকে যদি এজন অচিনাকি মানুহ পায় হয় বুলি সম্বোধন কৰিব হয় কি খবৰ হয় শব্দটো এটা গ্ৰীটিং অৰ্থাৎ সম্বোধনমূলক শব্দ আছিল যিটো ডাচ শব্দ হয়ৰ পৰা সৃষ্টি হৈছিল আগতে নাবিকবোৰে এখন নাৱৰ পৰা আন এখন নাৱলৈ মানুহক মাতিবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল হয় কিন্তু সময় পাৰ লগে লগে লাহে লাহে হয়টো হয় আৰ ইউ দেয়াৰ এনেকুৱা হৈ গ'ল যে আমি যেতিয়া মানুহ এজনক ফোন কৰোঁ এনেকুৱা হ'ল যে হয় আৰ ইউ দেয়াৰ তাৰপিছতে বাৰ্তালাপটো আৰম্ভ হয় হয় আৰ ইউ দেয়াৰ কি কৰি আছে এনেকুৱা ধৰণৰ আৰু সেই সময় আৰু এজন বৈজ্ঞানিক টমাছ আলভা এডিছন যাৰ নামটো আপোনালোকে নিশ্চয় শুনিছে লাইট বাল্বৰ আৱিষ্কাৰক তেওঁ এই ইমান দীঘল শব্দ এটা ক'বলৈ টান পালে মানে বাৰে বাৰে হয় আৰ ইউ দেয়াৰ তেতিয়া তেওঁ ৰাইজক টেলিফোনত কথা হওঁতে হয় আৰ ইউ দেয়াৰৰ সলনি হেল্ল' শব্দটো ক'বলৈ আহ্বান জনালে হেল্ল' কি খবৰ হেল্ল' ক'ত যাই আছে হয়তো মুখে মুখে হেল্ল'টো বহুত আগৰ পৰা চলি থাকিব পাৰে কিন্তু অক্সফৰ্ড ডিক্সনাৰীত এই শব্দটো 1827 চনতে অন্তৰ্ভুক্ত হৈছে হেল্ল' শব্দটো এই হেল্ল' শব্দটো অৰিজিন হ'ল জাৰ্মান শব্দ হোলা আৰু তাৰ অৰ্থ হ'ল হাউ আৰ ইউ অৰ্থাৎ হেল্ল' বুলি কোৱা মানে আমি কওঁ হাউ আৰ ইউ তেওঁ যিহেতু সেই সময়ত এজন নাম থকা বৈজ্ঞানিক আছিলে আৰু তেওঁৰ এই আহ্বানো মানুহবোৰে মানি ল'বলৈ ধৰিলে যে হয় আৰু দেয়াৰ কোৱাতকৈ হেল্ল' ক'লে অলপ ছুটি হ'ব আৰু এই দেখি আলেকজেণ্ডাৰ গ্ৰাহাম বেলে ইয়াৰ বিৰোধিতা কৰিলে কাৰণ তেওঁ হয় ব্যৱহাৰ কৰিবলৈ মানুহক আহ্বান জনাইছিল আৰু তেওঁ সেই আহ্বানটো চলাই গৈ থাকিল সেই সময়ত ক'বলৈ গ'লে এই বৈজ্ঞানিক দুজনৰ মাজত এখন ক্ষুদ্ৰ ৰণৰ দৰে সৃষ্টি হৈছিল পিছলৈ এখন পুথি প্ৰকাশিত হ'ল যাৰ নাম আছিল টেলিফোন ডাইৰেক্টৰী যাত টেলিফোনৰ বিভিন্ন ধৰণৰ কথা টেলিফোনৰ বিভিন্ন ধৰণৰ নিয়ম প্ৰণালীবোৰ লিখা আছিল আৰু সেইখন কিতাপতো হয় শব্দটোৰ সলনি হেল্ল' শব্দটোৱে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এইদৰে লাহে লাহে মানুহে হয় বাদ দি হেল্ল' ব্যৱহাৰ কৰিব ল'লে আৰু সেই সময়ত মানুহে হয় কোৱা যুগ গুচি হেল্ল' কোৱা যুগ আৰম্ভ হ'ল আৰু তেতিয়াৰ পৰা আজিলৈকে আমি ফোনত কোনোবাই ফোন কৰিলে হেল্ল' বুলিয়ে সম্বোধন কৰোঁ হেল্ল' হেল্ল' শুনি আছানে হয় শুনি আছোঁ দিয়ক কওক হেল্ল' মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু বেয়া লাগে ডিছলাইক কৰিবা আৰু চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আপোনাৰ এই অকণমান সহায়ে মোক বহুত প্ৰেৰণা দিব আগলৈ নতুন ভিডিঅ' বনাবলৈ গতিকে থেংক ইউ ছ' মাছ বাই হয় ফোনটো কাটা গ'ল নেকি বায়ে ক'ব নোৱাৰিলোঁ আপোনালোককে বাই কওঁ ন বাই